নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে মোৰ ইউটিউব ভিডিঅ' চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এনেধৰণে যাতে মোৰ ভিডিঅ' চাই থাকে আৰু মোক যেন বহুত মৰম দিয়ে আৰু আশীৰ্বাদ দিয়ে। আজি মই আহিছোঁ গাঁৱৰ ঘৰলৈ আহিছোঁ মানে মই চাহ বাগানলৈ আহিছোঁ। আমাৰ চাহ বাগান আছে, বৰ বেছি নাই, এনেই আৰু এখন আছে চাহ বাগান। সেই চাহ বাগানখনত দৰৱ দিবলৈ আহিলোঁ। দৰৱ আচলতে মই দৰৱ দিয়া নাই, দাদা এজনক লৈ আহিছোঁ, তেওঁ দৰৱ দিব। মই মানে চাহ তাহ এইবোৰ দিম, কাৰণ তেওঁ ইমান কষ্টকৈ কাম কৰি থাকিব আৰু চাহ নিদিলেনো কেনেকৈ হ'ব এই ৰ'দত। আজি পিছে ইমান ৰ'দ দিয়া নাই, বতৰটো কিন্তু ডাৱৰীয়া সেমেকা। ইয়াত দেখিছে সেয়া দাদাই দৰৱ দি আছে। ঘৰলৈ আহিলে মই যিমান পাৰোঁ আহিবলৈ চাওঁ। আহিবলৈ মানে কি, বাগানখন মানে চাবলৈ আহোঁ আৰু মোৰ মনো যায়। মই নিজৰ নিজ ইচ্ছাৰে আহোঁ মোৰ এই বাগানলৈ। আৰু এনেই আৰু দিয়ক যি হওক, আৰু সৰু সুৰা এখন বাগান আমাৰ। এয়া দেখিছে এয়া দেখিছে সৰু সুৰা বাগান। এনেই ভাল লাগে দিয়কচোন। কোনোবাই আকৌ ভাবে বাগান যাৰ ঘৰত থাকে চাহপাত চাগে ঘৰৰ পাতেই খায়, তেনেকুৱা নহয় আচলতে। আমাৰ বাগানখন গছপুলিহে ৰুই পেলাই গছজোপা ডাঙৰ কৰা হয়। পাত মানে বেলেগ এজন দাদাই লৈ যায়, ফেক্টৰীত দিয়েগৈ। আমি তেনেকুৱা চাহপাত নহয়, আমিও চাহপাত কিনিয়ে খাওঁ, কাৰণ সেইটো প্ৰচেছ বহুত দীঘলীয়া। সেই প্ৰচেছটো কৰিবলৈ অকল আমাৰ নিচিনা এখন সৰু বাগান থাকিলে নহ'ব, বহুত বাগান থাকিব লাগিব। আমাৰ এই অকণমান বাগান যিহেতু, সেই বাগানখনকে যিকেইডাল পাত ওলায় সেই পাতখিনিকে দাদাই লৈ যায়। আৰু আপোনাক মই বেক কেমেৰা দেখাম। এইখন আমাৰ বাগান দেখিছে। মাজে মাজে গছ ৰুই দিয়া হৈছে, এইবোৰ সাঁচি গছ কয়, এয়া সাঁচি গছ। এইবোৰ সাঁচি গছ, মাজে মাজে যোনবোৰ গছ দেখিছে সাঁচি গছ হয়। অকল আমাৰ ইয়াতে বুলি নহয়, বাগান আপোনাক এইফালে যাৰে বাগান দেখা পায় তাতে মাজে মাজে সাঁচিয়ে ৰুই দিয়ে প্ৰায়ভাগ। আৰু কি জানেনে, মই যেতিয়া ঘৰ আহোঁ ইমান মন যায় মোৰ বাগানলৈ আহিবলৈ। বাগানলৈ আহি থাকোঁ আৰু ঘৰৰ যিহেতু বাগান, নিজে চাবলৈ নাহিলে বেলেগেনো কোনে আহিব। আৰু কি জানেনে, কেতিয়াবা এনেকুৱা হয়, কয় ছোৱালী মানুহ কেলেনো মানে বাগানখন চাবলৈ আহিব লাগে ইমান দূৰৰ পৰা, নাহিলেতো হয়। ছোৱালী মানুহ বুলি কৈ আৰু বাগানখন চাবলৈ নাহিম নেকি বাৰু কওকচোন। ছোৱালী মানুহ হ'ল বুলি আৰু গাড়ী নচলাব নেকি? ছোৱালী মানুহ হ'ল বুলি এৰোপ্লেন নচলাব নেকি? ছোৱালী মানুহ হ'লোঁ বুলি মই বাগানখনো চাবলৈ আহিব নোৱাৰিম নেকি? কথাবোৰ কেনেকুৱা নহয় জানো? আচলতে ভাবে আৰু ছোৱালী মানুহে আচলতে এইখন কৰি কিমান খাব, এদিন এখন ঘৰলৈ ওলাই যাব, তেনেকুৱা কথা আচলতে হয় দেখি ভাবে মানুহবোৰে বাগানখননো কেলৈ চলাব লাগে, ছোৱালী মানুহ এদিন আকৌ বেলেগ এখন ঘৰলৈ গুচি যাব। সেইটো হয়, কিন্তু মই নেভাবোঁ যে আজিকালি ছোৱালীয়ে নকৰা একো কামেই নাই। ছোৱালীবোৰে নিজ ইচ্ছাৰে চব কাম কৰি আছে। আজি মই নিজ ইচ্ছাৰে বাগানখন চাব আহিছোঁ। কোনোবাই যদি ভাবে মোৰ বাগানখন একো লাভ বা লোকচান এনেকুৱা হোৱা নাই, মই বাগানৰ কাৰণে পইচা লাভ হ'বৰ কাৰণে অহা নাই। জাষ্ট মোৰ দেউতাৰ অলপ মাটি, তাতে এখন বাগান আছে। বাগানখন এনেই নিজ হেঁপাহেৰে চাবলৈ আহোঁ বাগানখন, আৰু বহুত ভাল লাগে বাগানলৈ আহি। আচলতে ৰ'দ বৰষুণ বুলি নাই, মই আচলতে যেতিয়া ঘৰলৈ আহোঁ পূৰা ৰ'দে বৰষুণে ঘূৰি থাকোঁ। ইয়াত দেখিছে কালাৰ যিয়ে নহওক, কালাৰ মোৰ ফেচৰ যিয়ে নহওক হৈ থাকক, কিন্তু মই বাগানলৈ আহিমেই। মই বাৰু আপোনালোকক আমাৰ বাগানখন দেখালোঁ। আমাৰ বাগানখন চাই আপোনালোকক কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? দূৰৰ পৰা হ'লেও বাগানখনৰ কথা আৰু মই যদি বিশেষ জানো আপোনালোকক মই জনাই থাকিম। আৰু আপোনালোকে আমাৰ বাগানখন চাই কেনেকুৱা পালে মোক জনাব, কমেণ্টছ এটা হ'লেও জনাব। যোনে যোনে মোক চিনি পায় বা মোৰ ভিডিঅ' চাই প্লিজ এটা কমেণ্ট কৰিব, কাৰণ মোৰ ভাল লাগিব যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু মোক তেনেধৰণে মৰম দিছে। আৰু সেয়াই, বিশেষ আৰু কি ক'ম, মই ইমান প্ৰ' নহয় চব বস্তুতে, কিন্তু এতিয়া মানে দিয়ক, মই যেতিয়া ঘৰ আহোঁ বাগান আহোঁ, মই ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আকৌ মই আজি বাগানলৈ আহিলোঁ। ভাবোঁ মোৰ মানে আগৰ পৰা এটা মই বিজনেছমেন বা বিজনেছ ওমেন নহয়, কিন্তু মানে এনেই আৰু এটা বিজনেছ মোৰ চলাব মন যায়, যদিও কেলৈ নাজানো মানে কৰিবলৈ মন যায়। ভাবোঁ এই বাগানখনকে এনেই
সৰু হ'লেও বাগানখনকে কৰি থাকোঁচোন, কিবা এটা হয়গৈ নেকি। বিজনেছ বুলি নহয়, এনেই আৰু ইণ্ডিপেণ্ডেণ্ট হ'ব মন যায়। এতিয়াও মই ইণ্ডিপেণ্ডেণ্ট, তেও আৰু নিজৰ এটা নিজ ইচ্ছাৰে কৰাটো বহু কিবা এটা বেলেগ নহয় জানো। তেনেহ'লে চাওক এই বাগানখন বৰ দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিব লাগিব। মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিব লাগিব। বাই।